2023 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাটো অসমৰ শিক্ষাৰ ইতিহাসত আৰু বিশেষকৈ মেট্ৰিক পৰীক্ষাৰ ইতিহাসত এটা অন্যতম কলংকিত অধ্যায় হিচাপে পৰিগণিত হৈছে আৰু সেবাৰ এগৰাকী অপদাৰ্থ অধ্যক্ষ আৰু তেওঁৰ লগত থকা এজন অদক্ষ পৰীক্ষা নিয়ন্ত্ৰকে গোটেই পৰীক্ষাৰ ব্যৱস্থাটোকে আচলতে কলংকিত কৰিছে। পৰীক্ষা অনুষ্ঠিত কৰাৰ মূল দায়িত্বত থকা প্ৰতিষ্ঠানটোৱে হৈছে সেবা। বছৰটোত এটা পৰীক্ষা অনুষ্ঠিত কৰিব লাগে সেবাই আৰু সেই পৰীক্ষাটো নিখুঁতভাৱে নিকাভাৱে অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে। আজি দেখিছো মুখ্যমন্ত্ৰীয়ে সেবাৰ এগৰাকী অপদাৰ্থ অধ্যক্ষ আৰু তেওঁৰ পৰীক্ষা নিয়ন্ত্ৰকগৰাকীক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে, কিন্তু এটা কথা স্পষ্ট, মুখ্যমন্ত্ৰীয়ে যিমান বিনয়তাৰে সৈতে তেওঁ ব্যৰ্থতা স্বীকাৰ নকৰক কিয়, তেওঁ ব্যৰ্থতা স্বীকাৰ কৰিলেই লাখ লাখ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে যি মানসিক অশান্তিৰ সন্মুখীন হৈছে সেই মানসিক অশান্তি দূৰ নহয়। আৰু আমি স্পষ্টভাৱে দাবী জনাব বিচাৰিছো সেবাৰ যিগৰাকী অধ্যক্ষ আছে আৰু যিগৰাকী পৰীক্ষা নিয়ন্ত্ৰক আছে তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগে। এতিয়া গোটেই ঘটনাটো প্ৰথম দিনাখনৰ পৰীক্ষাৰ পৰা বেমেজালিৰ সৃষ্টি হৈছে। গণিতৰ পৰীক্ষাৰ 15 মিনিটৰ ভিতৰত প্ৰশ্নকাকত ফাদিল হৈ গৈছে। বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত এদিনৰ আগতে ফাদিল হোৱাৰ কাৰণে পৰীক্ষা বাতিল কৰিব লগা হৈছে আৰু এতিয়া অসমীয়া পৰীক্ষাও তেওঁলোকে বাতিল কৰিবলৈ বাধ্য হৈছে পৰীক্ষা প্ৰশ্নকাকত ফাদিল হোৱাৰ কাৰণে। মানে ইটোৰ পিছত সিটো ধাৰাবাহিক ব্যৰ্থতা। পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত যিটো প্ৰতিষ্ঠান আছে কাৰ আশীষ ধন্য হয় এতিয়াও ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মা তদন্তৰ আওতাৰ বাহিৰত আছে, সেইটোহে কুটিটকীয়া প্ৰশ্ন। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে তেওঁলোকক তদন্তৰ আওতালৈ কিয় অনা হোৱা নাই। কেৱল দুই এজন পুথি খলিহনাক ধৰি যদি তদন্ত সামৰিব ধৰিছে, অসমৰ ৰাইজে কোনো কাৰণত ক্ষমা নকৰে, ছাত্ৰ সন্থাই এই কথা সহ্য নকৰো। মূল অভিযুক্তই দোষীয়ে শাস্তি পাব লাগিব আৰু অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে নিৰাপত্তা পাব লাগিব। সেবাক সংস্কাৰৰ প্ৰয়োজন। দিছপুৰৰ হাতুৰাৰ পৰা, ৰাজনৈতিক হাতুৰাৰ পৰা সেবাক মুক্ত কৰিবই লাগিব আৰু অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন যিগৰাকী ব্যৰ্থ হৈছে আৰু যিগৰাকী পৰীক্ষা নিয়ন্ত্ৰকে দীৰ্ঘ সময় ধৰি তেওঁ গাদী খামুচি আছে, বাৰম্বাৰ ব্যৰ্থতাৰ পিছত তেওঁলোকে নিজৰ গাদী খামুচি থকাৰ অধিকাৰ নাই। তেওঁলোকে দায়িত্ব এৰিব লাগে আৰু যদি দায়িত্ব নেৰে চৰকাৰে তেওঁলোকক পদত্যাগ কৰিবলৈ বাধ্য কৰিব লাগে, তেওঁলোকক অপসাৰণ কৰিব লাগে। আমি ছাত্ৰ সন্থাই স্পষ্টভাৱে দাবী জনাব বিচাৰিছো সেবাৰ সংস্কাৰৰ প্ৰয়োজন আৰু তাৰ কাৰণে গোটেই তদন্তটো CBI তদন্ত ঘোষণা কৰিব লাগে। সেবাৰ যিগৰাকী অধ্যক্ষ তেওঁ অপসাৰিত কৰিব লাগে আৰু পৰীক্ষা নিয়ন্ত্ৰকগৰাকীক গ্ৰেপ্তাৰ কৰি সোধপোছৰ আওতালৈ আনিব লাগে।